যি বিষয় সাম্প্ৰতিক প্ৰেক্ষাপটত অসমীয়া ভাষাৰ সংকট আৰু সুৰক্ষা। বৰ্তমান সময়ত এটা ভাষাৰ মৃত্যু, ডেথ অফ লেংগুৱেজ আৰু ভাষা সংকট, লেংগুৱেজ ক্ৰাইচিছ এটি গুৰুত্বপূৰ্ণ আলোচ্য বিষয়। 2009 চনৰ জৰীপ মতে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা প্ৰায় 1.68 কোটি। 2011 চনৰ জৰীপ মতে সৰ্বভাৰতীয় জনসংখ্যাৰ তুলনাত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 1.26 গৰাকী। স্বাধীনতাৰ পৰৱৰ্তী কাললৈ যদি 1971 চনত সেয়া আছিল 60.89%, 1991 চনত সেয়া আছিল 57.1% আৰু 2011 চনত শেহতীয়াকৈ সেয়া হৈ গৈছে 48.38%। গ্লোবেল লেংগুৱেজ, গোলকীয় ভাষা আৰু বহুজাতিক প্ৰতিষ্ঠানবোৰৰ দ্বাৰা তৰুণ প্ৰজন্মৰ সন্মুখত ইংৰাজী ভাষাকেন্দ্ৰিক এক স্বপ্নময় পৃথিৱী সৃষ্টিৰ কাৰণে আৰু অসমীয়া ভাষী মানুহ অন্য বিশেষ ভাষাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে আচলতে অসমীয়া ভাষালৈ সংকট আহি পৰিছে। ইউনেস্কোৰ দ্য ৱৰ্ল্ড এটলাছ অফ লেংগুৱেজেছ অৰ্থাৎ ৱাল অনুসৰি পৃথিৱীৰ সুৰক্ষিত ভাষাৰ প্ৰায় 65টা ভাষাৰ ভিতৰত অসমীয়া ভাষাও অন্যতম। কিন্তু তৰুণ প্ৰজন্মৰ এই অসমীয়া ভাষাৰ প্ৰতি যি গুৰুত্বহীনতা বা ক্ৰমান্বয়ে গুৰুত্ব কমি আহিছে, সেয়াহে আচলতে অসমীয়া ভাষাৰ প্ৰতি সংকট কঢ়িয়াই আনিছে। আমি দেখিবলৈ পাইছোঁ সচৰাচৰ ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ শব্দ বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। খেতিৰ লগত জড়িত বিভিন্ন শব্দ, নাঙল যুঁৱলি, তাঁতশালৰ লগত জড়িত উঘা, চেৰেকী, মাকু, কৃষিৰ লগত জড়িত বিভিন্ন শব্দ, পিঠা পনাৰ লগত জড়িত বিভিন্ন শব্দ, ঢেঁকীশালৰ লগত জড়িত বিভিন্ন শব্দ, গৰিশালী, পৰলীয়া চাউল ইত্যাদি বিভিন্ন ধৰণৰ শব্দ আচলতে তৰুণ প্ৰজন্মৰ সন্মুখত অব্যৱহৃত হোৱাৰ বাবে অচিনাকি হৈ পৰিছে। যাৰ ফলস্বৰূপে কিন্তু আমি দেখিবলৈ পাইছোঁ ইংৰাজী ভাষাৰ শব্দৰ সুচল আৰু সঠিক প্ৰয়োগ এতিয়াও চলি আছে। বিশ্বায়নৰ যি এক নীতি, মনোলিংগুৱেল অৰ্থাৎ একভাষী নীতি, সেই নীতি আচলতে অসমীয়া ভাষালৈ সংকট কঢ়িয়াই আনিছে। ক'ব লাগিব যে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ইংৰাজী মাধ্যমৰ স্কুলৰ সংখ্যা বাঢ়িছে, কিন্তু অসমীয়া মাধ্যমৰ স্কুলৰ সংখ্যা কমিছে। অৰ্থাৎ অসমীয়া ভাষালৈ সংকট কঢ়িয়াই দিছে। ইয়াৰ অন্তৰালত বিভিন্ন কাৰণ আছে, অৰ্থনৈতিক কাৰণ আছে, সামাজিক সাংস্কৃতিক কাৰণ আছে, বহুজাতিক নিগমসমূহৰ নেপথ্যৰ মুনাফা লাভৰ বিভিন্ন কাৰণ আছে। গতিকে বিভিন্ন ধৰণৰ কাৰণ আছে। আজি যদি ইংৰাজী মাধ্যমত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পাওঁ যে তেওঁলোকে অসমীয়া ভাষাত কথা ক'বলৈ যত্ন কৰিলে তেওঁলোকৰ ভাষা হৈ পৰে যেন এক প্ৰকাৰৰ অসমীয়া ইংৰাজী ভাষা বা অসমীয়া হিন্দী এই ধৰণৰ ভাষা। গতিকে আমাৰ যি এই সংকটৰ পৰা ৰক্ষা কৰিব লাগিব অসমীয়া ভাষাক, তাৰ বাবে সুৰক্ষা প্ৰদান কৰিব লাগিব। কিন্তু পৰিভাষা সৃষ্টি কৰি কেৱল বিদ্যায়তনিক দিশতে সীমিত কৰি ৰাখিলে নহ'ব, আমি তাক সৰ্বস্তৰলৈ সৰ্বসাধাৰণলৈ বিস্তাৰিত কৰিব লাগিব। উদাহৰণস্বৰূপে আমি দেখিবলৈ পাইছোঁ ইংৰাজী কম্পিউটাৰ শব্দটোৰ অসমীয়া প্ৰতিশব্দ পৰিকলন যন্ত্ৰ, কিন্তু এয়া সৰ্বসাধাৰণভাৱে গ্ৰাহ্য নহয়। বঙালী ভাষাত বাছ বুজাবলৈ গণপৰিবহণৰ বাছ বুলি এটা শব্দ ব্যৱহাৰ কৰা হয়। অসমীয়া ভাষাটো ৰাইজৰ পৰিবহণ বুলি শব্দটো ব্যৱহাৰ কৰা হৈছিল, কিন্তু এই শব্দটো বৰ্তমান প্ৰচলিত নহয়। ঠিক তেনেধৰণে ক্ৰিকেট খেলা বুজাবৰ বাবে হিন্দী ভাষাত বল্লেবাজী, গেন্দবাজী ইত্যাদি ধৰণৰ শব্দ ব্যৱহাৰ কৰা হয়, কিন্তু অসমীয়া ভাষাত ফিল্ডিং, বেটিং ইত্যাদি শব্দ ব্যৱহাৰ কৰা হয়। গতিকে এইবোৰ হৈছে ভাষাৰ সংকট। ইয়াৰ উপৰি পৰিভাষা বা প্ৰতিশব্দ সৃষ্টি কৰিলে নহ'ব, আমি এই ভাষা সৰ্বসাধাৰণ পৰ্যায়লৈকে লৈ যাব লাগিব। গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব লাগিব। স্নাতক আৰু স্নাতকোত্তৰৰ পাঠ্যক্ৰমত আমি পৰিভাষা বা প্ৰতিশব্দ সৃষ্টিৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে মই ভাবোঁ ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা আমাৰ মৰমৰ, আমাৰ চেনেহৰ এই অসমীয়া ভাষা, আইৰ মুখৰ ভাষাটো জীয়াই থাকিব আৰু সুৰক্ষিত হৈ থাকিব বুলি মই আশাবাদী, মই বিশ্বাসী। ধন্যবাদ। ইমানেই ক'বলগীয়া। জয় আই অসম।